Hi guys, মই বিনাশ মই অৰ্পিত এবি কিষাণ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকেতো জানেই যে আমাৰ চেনেলত প্ৰায় 3000 সাবস্ক্ৰাইবাৰ কমপ্লিট হ'বলৈ হ'ল গতিকে ইয়াৰ বাবে আমি এটা ব্লগ প্ৰস্তুত কৰিছোঁ আৰু আগলৈ আমি তেনেদৰে আৰু ব্লগ বনাই যাম গতিকে আপোনালোকৰ সহায় পালে আমি নিশ্চয় উৎসাহিত হ'ম তেতিয়াহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ লেটস ষ্টাৰ্ট ওয়েলকাম টু এবি কিষাণ আপোনালোকে সদায় ভিডিঅ'খিনি চাই থাকে তো আজি ভিডিঅ' কৰা মানুহ দুজন চাওক তো আজি আমি ভিডিঅ' এটা শ্বুট কৰিব গৈ আছোঁ আৰু ফৰ দ্য ফাৰ্ষ্ট টাইম আজি আমি ভ্লগ বনাইছোঁ আমাৰ ইউটিউব চেনেলটোতে দিম এবি ক্ৰিয়েশ্যনত আৰু এনেদৰে আমি ভ্লগ দি থাকিম আৰু আপোনালোকৰ সহায় পালে নিশ্চয় ভাল পাম আমি আৰু গতিকে ভিডিঅ'টো চাই থাকক আগলৈ কি হয় আপোনালোকক সম্পূৰ্ণ দেখা আছে প্ৰজ্ঞান আমি তিনিটাই যাম আছোঁ এতিয়া প্ৰজ্ঞান আছে গাড়ী চলাই আছে প্ৰজ্ঞান পিছফালে অৰ্পিত এইখন হৈছে নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত মাধৱদেৱৰ জন্মস্থান যি লেটেকুপুখুৰীত আছে কিছুমানে এইখন মেইন বুলি কয় আৰু আগত আৰু এখন আছে সেইখনো কিছুমানে মেইন বুলি কয় আৰু সেইখনত আপোনাৰ মাধৱদেৱৰ কুঁৱা যিটো ব্যৱহাৰ কৰিছিলে সেইবিলাকৰ পৰা ধৰি লৈ চব আছে আৰু এতিয়া আমি বৰ্তমান অৰুণাচল এইফালে এটা চাইডে আছে আমাৰ অৰুণাচল অসম এইটো চাইড হৈছে অসম আৰু এইটো চাইড হৈছে অৰুণাচল এইটো মানে মেইন এইটো হাইৱে হয় আমাৰ এতিয়া আপোনালোকে যদি অৰুণাচল যাব বিচাৰে তেন্তে আপাৰ আছামৰ ফালে বহুত ধুনীয়া ধুনীয়া জেগা আছে ইয়াত আপোনালোকে যাব পাৰে অৰুণাচললৈ পাছ ল'বলগীয়া হয় অৰুণাচলত আৰু সেইটোতো জানে আপোনালোকে যাবলৈ বহুত ৰাস্তা আছে আগলৈও আছে লখিমপুৰ পোৱাৰ আগতো আছে এইফালে গহপুৰত আছে গহপুৰত যোনটো আছে সেইটো 4 লেন ৰাস্তা হয় সেইটো বহুত ধুনীয়া আছে এইফালে যাব পাৰে বহুত ধুনীয়া চিনেৰী আছে আৰু এইফালে আমি যোনফালে যাম এতিয়া এইফালে বহুত বেছি ধুনীয়া চিনেৰী মানে আপোনালোকে এনজয় কৰক চববিলাক বৰ্তমান বান্দৰদেৱাৰ এটা তেল ডিপুত ৰৈ আছোঁ ইণ্ডিয়ান অইলৰ তেল ডিপু তেল ভৰাবলৈ এতিয়া তেল ভৰাম তাৰপিছত আকৌ যাম গাইজ বৰ্তমান আমি অৰুণাচললৈ যোৱা এটা ৰাস্তাইদি সোমাই আহিছোঁ এইটো হাৰমতিৰ ফালেদি যাব পাৰি আৰু আপোনালোকক ধুনীয়া ধুনীয়া কিছুমান লোকেশ্যন দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি গতিকে আপোনালোকে আমাৰ লগত থাকক আৰু লোকেশ্যনবিলাক উপভোগ কৰক বৰ্তমান আমি আমাৰ শ্বুটিং লোকেশ্যন পালোহি আমি ইয়াতে এতিয়া শ্বুট কৰিম আৰু এইফালে ধুনীয়া ধুনীয়াকৈ পাহাৰবিলাক আছে আৰু গতিকে শেষলৈকে আমাৰ লগত থাকক আমি আপোনালোকক আৰু ধুনীয়া ধুনীয়া প্লেচ দেখুৱাই যাম
আছে বৰ্তমান ইয়াৰে পাহাৰৰ এটা ৰাস্তাৰ ওপৰলৈ আহি আছোঁ এতিয়া এইফালে আপোনালোক ইয়াৰ নেচাৰেল বিউটিবিলাক দেখুৱাইছোঁ আপোনালোকে উপভোগ কৰক অলপ এইখিনি যিমানখিনি দেখিছে গছবিলাক যে দেখিছে এইবিলাক গোটেই যিমানবিলাক আছে এইবিলাক চব ৰবৰ গছ হয় ৰবৰৰ যোনটো এতিয়া ৰবৰ মানে গাড়ীৰ যোনবিলাক এই দৰ্জা লগোৱাৰ কাষত যে লগাই ৰাবাৰৰ ষ্ট্ৰিপবিলাক যে থাকে সেইবিলাকৰ পৰা ধৰি লৈ তাৰপৰা চেণ্ডেলৰ যোনবিলাক বনায় সেইবিলাকক মানে বা বেগৰ কিছুমান জেগাত ব্যৱহাৰ কৰে তেনেকৈ সেইবিলাক যোনবিলাক ৰবৰ ব্যৱহাৰ কৰা হয় এইবিলাক গছৰ পৰা সেই ইয়াক কটাৰ পিছত বগাকৈ এটা আঠাজাতীয় ওলায় সেই আঠাটোৰ পৰা মানে ৰবৰ প্ৰস্তুত কৰা হয় মেচিনত বনায় তেনেদৰে ৰবৰ প্ৰস্তুত কৰা হয় আপোনালোক ইয়াৰ এটা ভিউ দিছোঁ এতিয়া চাই থাকক নাও উই আৰ ট্ৰাইং টু এক্সপ্ল'ৰ দিছ আল্টিমেট লোকেশ্যন গাইজ এতিয়া আমি শ্বুটৰ কামত চলি আছে আমাৰ আৰু অলপহে বাকী আছে বাকী কমপ্লিট হ'লেই এয়া আমাৰ লগত আছে অবিনাশ আৰু প্ৰজ্ঞান এয়া আগত আছে আমাৰ চয়নিকা বা তোমাৰ অনুভৱটো কোৱা হাই মোৰ ফাৰ্ষ্ট ভিডিঅ' হয় চ' ভালে লাগিছে বহুত হেল্প কৰিছে সিহঁতে চ' থেংক ইউ এতিয়া আমি আহি আছোঁ আমাৰ বৰ্তমান সেই হ'ল এতিয়া আমি ঘৰলৈ আহি আছোঁ ইয়াৰ আগত আছে অবিনাশ এইফালে আছে আৰু এইফালে আছে প্ৰজ্ঞান বৰ্তমান আহিছোঁ এইখন দেৱৰ থান হয় পাৰ হৈ আহিলোঁ এতিয়া আমি গৈ অলপ দেৰি পিছত ঘৰ পামেই আপোনালোকে আশা কৰিছোঁ আপোনালোকে যাতে এনজয় কৰিছে